थामजिनि नं भेरगाव समष्टिनि गासैबो भट होगिरि रायजो राजा बिथांमोनखौ आङो साबायखर जासिबाय बिथांमोननि अननायाव आङो इउपिपिएल दोलोनिफ्राय फिन खनसेबाव सायख'जाफिनबाय नैबे 32 नं भेरगाव बिटिसि समष्टिनिफ्राय आरो जोंनि इउपिपिएल दोलोनि मिरुनि जिल्लानि ब्लकनि आरो बुथ कमिटिनि गासैबो दैदेनगिरि आरो मावथि लोगो बिथांमोननिसिमबो आङो साबायखर जासिबाय जोंनि भेरगाव समष्टिनि सिङाव थानाय गुबुन गुबुन आफाद दोलो आरो गुबुन गुबुन हारि माहारिनि धोरोमारि ओनसोल आफादफोरखौबो आं साबायखर जासियो लोगोसेनो जायफोर बिजाथिया देरहालांबाय बिथां बिजाथि मोननोबो आंनिफ्राय हामलायथि जासिबाय आरो मिजिंथियो बिथांमोना जाहाथे फैबाय थानाय समाव गणतान्त्रिक सानस्रिजों जाहाथे रायजोनि थाखाय खामानि मावो आरो उदालगुरि जिल्ला बेंगिरि गासैनिसिमबो आङो साबायखर जासिबाय मानो होनना बुङोब्ला फिसा फिसौ एसेला दाङाबाजि बा दावराव दावसि जादोंमोनब्लाबो बिदि गिदिरै जेबो दाङाबाजि जायालासिनो बे बिसायख'थिखौ बारहोबाय आरो बिथांमोना गाव गावनि डिउटि बायदि खामानि मावबाय बिनि थाखाय आं बिथांमोननो साबायखर जासियो दोलो हिसाबै जेसेबांखि बिजाथि देरहाना सरकार फैनायासै दा बेनि थाखाय बहाबा आरो जिखिनि मावनांगौ खामानि दं बेनि थाखाय माबायदि आवगायफैगोन जोङो इउपिपिएल दोलो हिसाबै 7 बिजाथिया देरहासार जानो हादों उदालगुरियाव आं गाव हारसिं तामुलपुरनिफ्राय प्रमद बर' बिथां आरो बाक्सानिफ्राय राकेश बर' आरो मन्टु बर' चिरांनिफ्राय धनन्जय बसुमतारी खाम्फा बरगयारी आरो क'क्राझारनिफ्राय उइलसन हासदा दा 7 जोङो देरहानानै दङ दा बेखिनि जोङो सावरायगोन दिनैबो सावरायदों गाबोनबो जों सावरायगोन जे जों बोरैहाय जों माने गावबा गाव समष्टिजों लोगोसे जोंनि दोलोखौ माबायदि जों लांनो हायो बेनि थाखाय माखासे स्ट्रेटेजि जों बानायनानै खामानि मावनो नागिरदों आरो रायजो राजाखौ आं आस्था होदों जे बिथांमोना आस्था लाखि जे प्रमद बर' बिथांनि जि मिशन आरो भिजन बियो दानो जोबनानै थांनाय नङा गोहोआव गैया नाथाय जोङो माखासे सानस्रि आरो सानखान्थिजों खामानि मावगोन आरो फिन इयुननि समाव जोंनि इउपिपिएल दोलोखौ जों गोहोआव लाबोफिननायनि माखासे स्ट्रेटेजिखौ जों लानानै खामानि मावलांगोन ভালো লাগিছে মনটো কেতিয়াবা টেঙাও লাগিছে কাৰণ আমি যথেষ্টখিনি ৰাইজৰ মাজত সোমাই ফালে আমাৰ 32 নং ভেৰগাঁও সমষ্টিৰ যে মনোনীত প্ৰাৰ্থী অৱস্থা বড়ো ডাঙৰীয়া তেখেতে 5 বছৰৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে চৰকাৰ চলাইছিলে আৰু ৰাইজৰ আশীৰ্বাদত তেখেতে এমচিএলএ হিচাপে জিকিবলৈ সক্ষম হৈছিল আৰু ইএম হিচাপে কাম কৰিবৰ কাৰণে সুবিধাও তেওঁ পাইছিলে আৰু এই 5 বছৰত দাওবাইছা বড়ো ডাঙৰীয়া তেখেতে যথেষ্টখিনি ৰাইজৰ কাৰণে কামো তেওঁ কৰিছিলে নকৰা নহয় সকলো ৰাইজেও দেখা পাইছে আৰু সেই হিচাপত আমিও তেওঁক সহযোগ কৰি পেলাই ৰাইজৰ মাজত সোমাই পেলাই কাম কৰাৰ কাৰণে আমি সুবিধা পাইছিলোঁ আৰু এই হিচাপে এইবাৰো পুনৰবাৰ তেখেতক প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেওঁক আমাৰ 32 নং ভেৰগাঁও সমষ্টিত ইউপিপিএল দলৰ ফালৰ পৰা এজন মনোনীত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিলে আৰু এই হিচাপে ইলেকশ্যনো হৈ গ'ল ৰাইজেও আকৌ আকোৱালি ল'লে ৰাইজৰ সহযোগত এইবাৰ আৰু পুনৰবাৰ তেওঁ ইউপিপিএল দলৰ হৈয়ে 32 নং ভেৰগাঁও সমষ্টিত তেওঁ জিকিবলৈ সক্ষম হ'ল এতিয়া কথাটো হ'ল সন্মানীয় আমাৰ প্ৰাক্তন বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতৰ যি এককভাৱে তেওঁ বিপিএফ দলৰ ফালৰ পৰা বহুকেইজন প্ৰাৰ্থীক লৈ জিকিবলৈ পাৰিলে আৰু তেওঁ নিজাববীয়াকৈ এতিয়া চৰকাৰ গঠন কৰিব পৰাকৈ তেওঁ সুবিধাটো লাভ কৰিলে ইয়াৰ কাৰণে মই সন্মানীয় তেখেতক মই আগৰ পৰাও কৈছোঁ তেখেতে বহুতখিনি জাতিৰ কাৰণে সংগ্ৰাম কৰি আহিছিলে সংগ্ৰামী নেতা সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যিমানখিনি শুভাকাংক্ষী আছে তেওঁলোককো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যেহেতু আগৰ 15 বছৰ 17 বছৰ যেহেতু বিপিএফ দলৰ হৈ তেওঁ চৰকাৰ গঠন কৰিছিলে আৰু তেখেতক ময়ো পাই আহিছোঁ যেহেতু ময়ো বিপিএফ দলৰ 15 বছৰ আছিলোঁ তাৰপিছত মই 2020 চনত যেতিয়া বিটিআৰ চুক্তি হ'ল তেতিয়া মানে সকলোৱে এটা নতুন পৰিৱৰ্তনৰ যাত্ৰা এটা বিচাৰিছিলে সেই হিচাপত ময়ো ওলাই আহি ইউপিপিএল দলত কাম কৰি আছোঁ এতিয়া বৰ্তমান ইয়াতে কাম কৰি আছোঁ গতিকে আগৰ যি 15 বছৰ 17 বছৰত যিখিনি কাম কৰি গ'ল যিমানখিনি পাৰিছে তেওঁলোকে কৰি গৈছে মই নোৱাৰাখিনি থাকি গৈছে কিন্তু এইবাৰ আকৌ যেতিয়া সুবিধা এটা ৰাইজে যেহেতু দিছে ইয়াত যাহাতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলাব খুব সুন্দৰকৈ যাহাতে চলায়
আৰু তেওঁলোকে যেতিয়া ভাল দিশত তেওঁলোকে চলাই যায় আৰু সকলো ৰাইজে বিচৰা ধৰণে যেতিয়া কাম কৰিব বাৰু দিশত ৰাইজে যেনেকৈ বিচাৰে গোটেইখিনি তন্নভাৱে কাম কৰি দিয়াও সম্ভৱ নহয় ঘৰে ঘৰেতো আৰু সব চৰকাৰী আঁচনি পাওনি কৰি দিয়াও সম্ভৱ নহয় তথাপিও মানে ৰাইজৰ সামাজিক বা সমাজৰ যিবিলাক কাম কাজ সেইবিলাক যাতে ভালকে কৰি যায় নিশ্চয় তেতিয়া ৰাইজে ভাল পাব আৰু তেখেতে যদি ভালকৈ যদি চলাই নিয়ে তেতিয়া আকৌ এতিয়া যেনেকৈ শক্তি এটা প্ৰদৰ্শন তেওঁ দেখুৱালে তেওঁৰ যি দলীয় নেতা কৰ্মীবিলাকে নিশ্চয় আমাৰ ভৱিষ্যত মানে ভাল হ'ব তেওঁলোকৰ ভৱিষ্যত ভাল হ'ব মই এইটো কামনা কৰোঁ এতিয়া আমাৰ UPPL দলৰ মুৰব্বী তথা সভাপতি তথা আমাৰ BTCৰ প্ৰাক্তন প্ৰধান তেখেত প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়া তেখেতে কৈছে যেটো যি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন কৰিব ইয়াত আমাৰ বড়ো জাতিটো ৰক্ষাৰ স্বাৰ্থত যদি আমি সহযোগ কৰিব লাগে আমি সহযোগ কৰাত 100% আমি আছো বুলি তেখেতে কৈছে আৰু যদি আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতে যদি ভাবে বা তেওঁৰ যিখিনি দলীয়ভাৱে নেতা কৰ্মী আছে তেওঁলোকে যদি ভাবে তেতিয়া হলেতো আৰু মানে একেলগে থাকি ফালে যদি আগুৱাই যায় তেতিয়া বেছি ভাল হ'ব মই ভাবো কাৰণ আমাৰ সকলো আমাৰ BTC বাকি ৰাইজে সকলোৱে একগোট হৈ ফালে কাম কৰাটো বিচাৰিছে কিন্তু ওপৰত কি হৈছে কি হোৱা নাই আমি নাজানো কিন্তু তলখাপৰ মানুহখিনিতো সকলোৱে একগোট হৈ বিটিআৰখন উন্নয়নৰ কাৰণে উন্নয়নৰ স্বাৰ্থত কাম কৰাটো সকলো ৰাইজে বিচাৰিছে তলৰ যিমানখিনি নেতা কৰ্মী আছে সকলোৱে বিচাৰিছে কিন্তু ওপৰত কিবা এটা নিমিলা অংক হৈছে নেকি তো আমি বুজিবলৈ নাপাওঁ গতিকে যিয়ে নহওক মই ভাবিছো এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যে চৰকাৰ চলাব তেওঁলোকে যাতে আকৌ ভুল নকৰে আৰু তেওঁলোকৰ যদি অকনমান দুই এজনৰ কিছু ভাষ্যক মানে দিয়াত কিছু মানে বেয়া চিন্তা কৰা দুই এজন ব্যক্তিৰ কাৰণে যদি আকৌ যদি ইখিনিতে যদি আকৌ উগ্ৰামী কৰি যদি যাব বিচাৰে তো সেইটো ভৱিষ্যতে আৰু তাৰো পতন হ'ব সেইটো সবেই জানে গতিকে ইয়াৰ কাৰণে মই ভাবো এইটোৱে আমাৰ এটা শুভ লক্ষণ বুলি ভাবিছো আৰু এইটো একদম খুব সঠিক সময় যে আমি ভাল এটা ডিসিশন লৈ একগোট হৈ আমি আগুৱাই যাব লাগে মই সেইটো বিচাৰো কাৰণ আমি ভেৰগাঁও সমষ্টি হিচাপে 32 নং ভেৰগাঁও সমষ্টি হিচাপে আমি যেনেকৈ আমি মানে প্ৰবলেম বিলাকৰ ফেস হ'ব লগা হৈছে আৰু মই পুনৰবাৰ মই ক'বলৈ মই খোজা নাই যে আমাৰ ভেৰগাঁও সমষ্টিত যেহেতু কোন দিশে আগবাঢ়ি যাবৰ কাৰণে বিচাৰিছিলে আৰু ইয়াৰ পৰাই যে আমাৰ বিটিআৰখন বা BTCখন দখল কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা এটা পলিচি হুমাইছিলে ইয়াতে আৰম্ভ কৰি ফলে ইটোই মানে কেন্দ্ৰবিন্দু বুলি ভাবিছিল আৰু এই কেন্দ্ৰবিন্দুটো যেতিয়া নেকি মানে ঠিক কৰিব পাৰিম ইয়াৰ পৰাই আমি বিটিআৰখন বা BTCখন হস্তক্ষেপ কৰাৰ কাৰণে আমি সুবিধা পাম হিটো পলিচি লৈ ফলে ইয়াত মানে হুমাইছিলে যিবিলাকৰ কাৰণে আজি আমি দিনে নিখে আমাৰ ভেৰগাঁও সমষ্টিত যিমানখিনি সৰু ডাঙৰ বুথ কমিটিৰ পৰা ধৰি প্ৰাইমাৰী কমিটি ব্লক কমিটি উমেন ইউথ পেৰেণ্ট আৰু জিলা কমিটিৰো আমাৰ সমষ্টিৰ ভিতৰত থকা নেতা কৰ্মীবিলাক কেন্দ্ৰীয় কমিটিৰ যিবিলাক নেতা কৰ্মী আমি নিজাববীয়াকৈ পলিচি কৰি ফলে আজি আমি জুচ লাগি ফলে আজি আমি এই ভেৰগাঁও সমষ্টিটো অন্তত দাওবৈচা বড়ো ডাঙৰীয়াক আমি জিকাবৰ কাৰণে সক্ষম হৈছো গতিকে আমি ইয়াত যিবিলাকে বসবাস কৰি ফলে যিসকলে ইয়াত মানে আমি কাম কৰিছো আমি জানো কেনেকৈ আমি লাগিছো গতিকে সেইবিলাকৰ নিচিনা যদি বেলেগ সমষ্টিটো যদি হেনকৈ ফ্ৰেছ হ'ব লাগে তেতিয়াহে গম পাব যে BTCখন আসলতে কেনেকৈ আৰু বা আমাৰ কাউন্সিলখন কেনেকৈ দিশে আগবাঢ়ি গৈ আছে গতিকে ইয়াৰ কাৰণে মই জনাব বিচাৰিছো মই সাধাৰণ এজন ব্যক্তি হিচাপে কৈছো মই দলৰ ব্যক্তি হিচাপে নহয় মই সাধাৰণ ব্যক্তি হিচাপে মই আমাৰ বিটিআৰ বাকিৰ সকলো ৰাইজক মই অনুৰোধ জনাব বিচাৰিছো যাহাতে আমাৰ বাহিৰা যি দল তেওঁলোকৰ পৰা কিন্তু সাৱধান হওক ইয়াৰ পৰা যদি সাৱধান যদি নহয় আমাৰ 32 নং ভেৰগাঁও সমষ্টিত যেনেকৈ তেওঁলোকে আহি পালে সোমাই পালে কাম কৰাৰ কাৰণে চিন্তা কৰিছিলে হেনকৈ যদি সোমাই যাব লাগে কিন্তু ৰক্ষা নহব গতিকে আজি সকলো ৰাইজে আমাক সহযোগ কৰিছে যাৰ ফলত নেকি আজি আমাক মানে একো কৰিব নোৱাৰিলে সেইখিনিয়ে